নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অইন এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে কমেডি উইথ দিবৰা। বলক আমি কিছুমান ফেচবুকৰ পোষ্ট অলপ চাই লওঁ। ফেচবুকটো খুলিলেই দেখা পাব এনেকুৱা পোষ্ট। দেখিছেই নহয়, বাপ্পা ট্ৰেইন ৰখাব গৈছে হাত আগত পাতি। বাপ্পা বাপা ঘোৰ কলিৰ বাবা ঘোৰ কলি। বলক বেলেগ এটা পোষ্ট চাই লওঁ। চাহৰ দৰে ভাল পাইছিলোঁ তাইক, বিস্কুটৰ দৰে ডুবাই দি গুচি গ'ল। বাপ্পা কম পোষ্ট দিয়া নাই দে, দিছি আৰু বাপ্পা। মোৰ সপোন এনেকুৱা ঠাইত গৈ এবাৰ মুতিবলৈ। বাপ্পা দিছি আৰু পোষ্ট। মোক ডক্তৰে ঘাঁহনিত খোজ কাঢ়িব কৈছে। বুদ্ধিটো বয়া হৈছে নেকি? বাপ্পা কম বুদ্ধি কৰা নাই দে। আপোনালোককো কৈছে যদি কৰক, কৰবা ইচ্ছা আছে কম বুদ্ধি কৰা নাই। আৰু এটা পোষ্ট চাওকচোন। মবৰ একোজন সুগায়ক, কাৰণ সিহঁতে গান গালে মানুহে চাপৰ মাৰে। কম কনাই দে। বাপ্পা মজা লাগিল নহয়নে? মজা লাগিছে। যদিহে আপোনালোকে আজিৰ এই মোৰ ফেচবুকৰ পোষ্টৰ ভিডিঅ'টো ভাল পাইছে, তেতিয়াহ'লে এটা লাহেকে লাইক কৰক, লগতে কিবা যদি জনাব বিচাৰে কমেণ্ট কৰক, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটি দবাই দিয়ক। বলক আমাৰ ভিডিঅ'টিৰ শেষো কৰোঁ দুটা ধুনীয়া ফেচবুক পোষ্টৰ দ্বাৰা। বলক। দেউতা যিজনে নিজৰ পেটত গামোচা বান্ধি হ'লেও সন্তানক পেট ভৰাই দুমুঠি খুৱাবলৈ কষ্ট কৰে। মা হৈছে ভগৱানৰ পৰা পোৱা আটাইতকৈ মূল্যৱান উপহাৰ।